Hello everyone, welcome to my channel. So আজি ভিডিওটো এনে আৰু আমি কবালে ফুৰিবলৈ যাম কিমান ঘৰ থাকি বৰ লাগিছে মানে কি কলেজো খোলা নাই একো কবালে আজি বেলেগলৈ যোৱা প্লেন আছিলে কিন্তু কেনসেল হ'ল সো আমি আজি এনে ফুৰিবলৈ যাম কবাত তো মোৰ লগত আগতে দেখা পাইছে তাই আছে আৰু এজনী আছে তো আমি তিনিজনী আজি খুচকাৰি গৈ থাকো বতৰো বেয়া চাই লওক বতৰটো অলপ ডাৱৰীয়া কৰিছে বতৰটো সো এতিয়া আমি গৈ থাকোঁ আৰু খুচকে কিবা কিবি অকণমান আড্ডা মাৰিম এতিয়া বাজিছে কেইটা বাজিলে 2:37 আৰু আহিম আজি সঁচাকৈ ৰাতি ইমান ৰাতি নহয় মানে গধূলি টাইমত আহিম কাৰণ এনেই ফুৰিবলৈ ভাল লাগে নাই কওকচোন ফুৰিবলৈ গৈ ভাল লাগে আৰু এফালে দেখিছে আমাৰ গাঁৱৰ এখন LP স্কুল হয় আমি ইয়াতে পঢ়ি যোৱা এইখনত আমি LP স্কুল ইয়াতে পঢ়াৰে আমি কিজনী ইয়াতে পঢ়া LP স্কুল এইখন LP স্কুল সৰুৰ পৰা স্মৃতি জড়িত হৈ আছে গম পাইছে এইখন ফিল্ডতে আমি খেলিছিলোঁ আৰু এই গছজোপাৰ তলত এইজোপা দেখিছে এই গছজোপাৰ তলতে এবাৰ যোৱাবাৰ মানে গছতলি বিহু মাৰিছিলোঁ বহুত ভাল লাগিলে সঁচাকৈ এই ফিল্ডখন বহুত ডাঙৰ হয় আৰু এখন ফিল্ড আছে দুখন ফিল্ড আছে কিন্তু এইখনত আমি সৰুতে পঢ়া চ' এনেকৈ আৰু তাৰপিছত এইফালে চাওকচোন পূৰা সেউজীয়া ধান সেউজীয়া হৈছে আৰু পূৰা তো ব'লক আমি গৈ থাকোঁ গৈ লওঁ মানে কি আৰু কি কৰিম চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব চ' ব'লক এয়া আমি যাবলৈ আছোঁ আৰু এই বৰষুণ যাক দিছিলে নহয় বৰষুণ কেনেকুৱা আমি বৰষুণ দিনতো মানে পোৱা নাইছোঁ ছাতি লৈ হ'লেও যাম আজি ফুৰিবলৈ মুঠতে ফুৰিবলৈ যাম হয়নে মুঠতে ফুৰিবলৈ যাওঁ বৰষুণ দিয়া আছে বতৰ বেয়া কিন্তু কিছুমানে ঘৰত সোমাই থাকে না আমি ঘৰত সোমাই থকা বিধৰ নহয় মুঠতে ফুৰিবলৈ যাম ছাতি লৈ হ'লেও ফুৰিবলৈ যামগৈ ব'লক তো গাইজ আমি গৈ আছোঁ আমি তিনিজনী দেখিছে তিনিজনীয়ে বহুত দূৰ পামগৈ খোজে প্ৰায় কেই কিলোমিটাৰ হ'ব 3 কিলোমিটাৰ আমি খোজকাঢ়ি গৈ আছোঁ চব নবী কেনেকুৱা লাগিছে সঁচাকৈ বহুত দিনৰ মূৰত ওলাইছে আৰু ঘৰতে থাকি আমনি লাগে ন ভাগৰ ভৰি বিষটো থাকেই তো আজিতো খোজে ইমান 3 কিলোমিটাৰ খোজে গৈ আছোঁ ভৰি নিবিষাই কি হ'ব কওকচোন আপোনালোকে তো গৈ আছোঁ আমি তিনিজনী হাই क्या हुआ দেখা কবি একো নাই দেখিছোঁ এইজন বা কথা ক'ব নোৱাৰি মই এতিয়া আপোনালোকক কথা এটা কওঁ মই যে কৈছিলোঁ আহোঁতে বৰষুণ দি আছে বুলি বৰষুণটো দিয়া আছিলে হয় কিন্তু এতিয়া ৰ'দো দিছে বৰষুণো ৰ'দো এতিয়া এয়া বহুত দূৰ আহি আছোঁ নোপোৱাকৈ হ'লেও কেনেকৈনো পামগৈ 3 কিলোমিটাৰ 1 কিলোমিটাৰো যোৱাগৈ নাই চাগে পূৰা ব্যস্ত ল'ম মোবাইলত পূৰা ব্যস্ত আৰু এইফালে আছে পৰি হাই কিবা এটা কোৱাই দে বহুত ভাল লাগিছে বহুত দিনৰ মূৰত আৰু মানে কি হ'ল আমি যদি ঘৰত ব'ৰ হৈ থাকোঁ এনেই কথা পাতি এটা কথা চাওক কলেজ গৈ এনেকৈ আড্ডা মাৰি থাকে কি ফাল্টু মানে মনে নোট লৈ থৈ দিছোঁ মোবাইল নহয় এই ফটোকপি আপোনালোকৰ কথা এটা কওঁ হা এই কেছটো কি হৈছিলে মানে কলেজলৈ যোৱা একোৱে বিশ্বাস নকৰিব নহয় একদম নহয় মানে সিহঁতে বহুত হেৰি কৰিছে এনেই কৰি দিছে হা আপোনালোকৰ মই কথা এটা মানে সঁচা কথাটো কওঁ ফটোকপি কি হৈছিলে ৰ'ব দেই গাড়ী বাইক অ'কে এই ফটোকপি কি হৈছিলে কওঁ এতিয়া ফটোকপি মানে এনেকৈ আমি ছাইডত ৰখি আছিলোঁ তাৰপিছত কলেজ গৈ পেলাই তাৰপিছত বাইক এখন আৰু স্কুটিখন আমাৰ সেয়াত ছাইডত থৈছিলোঁ হা তাৰপিছত তাত মানে কি হ'ল মই ফটো মাৰিবলৈ সিহঁতক দিলোঁ ফটো মাৰি দে সেনেকৈ ক'লোঁ তাৰপিছত ফটো মাৰিব দিলোঁ আৰু বাইকখন নিবলৈ মানে ল'ৰা এজন আজি মাতো অলপ হেৰি ডাউন হৈছে অলপ গাটো বেয়া তাৰপিছত মানুহ মানে বাইক কি কৈ দিয় তাৰপিছত
মই তাক ক'লোঁ কি ফটো মাৰি দে তাৰপিছত বাইকখন নিবলৈ মানে বাইকখনত মানে কি হ'ল ল'ৰাজনে ক'লে দে ভণ্টি আঁতৰি দিয়াছোঁ এনেকৈ ক'লে বাইকখন নিবলৈ কিন্তু তাহাঁতে কি ক'লে বদমাছকেইজনী এজনী কেমেৰামেন ফটো কৰি মাৰি থৈ দিলে মোক গম পাইছে সেয়ে ভাবি এতিয়া ব্লেকমেইল কৰি আছে মোক সিহঁতৰ লগতো আছে চবৰ লগতে আছে কিন্তু একো নাই কিন্তু ন মই এতিয়া সিহঁতি আৰু সেইটোকে কৰি আছে আপোনালোকক বিশ্বাস নকৰিব সেইটো এনেই হয় সঁচাকৈ নহয় কিন্তু মই কোৱাটো সঁচা হয় কিন্তু সিহঁতি কোৱাটো কোৱাটো সঁচা নহয় সেইটো বিশ্বাস নকৰিব এইটো বিশ্বাসে নকৰিব মই সঁচা কথা ক'লোঁ মোবাইলত প্ৰুফ থৈ দিছোঁ ন প্ৰুফটো মই সেইটোৱে ক'লোঁ ন কেনেকৈ মাৰিছিলে ফটোকপি ল'ৰাজনে মানে এনেকৈ চাই দিয়াচোন ভণ্টি ক'ব ফটোকপি দিলে ল'ৰাজনে যদি দেখে নহয় গমেই পাই যাব বিষ দিয়া এতিয়া মানে কি ক'বা সিহঁতি এনেই কৰি থাকে কেনেবাকৈ যদি ল'ৰাজনে দেখে সঁচাকৈ কি হ'ব একো নাই দে কি কৰ ড্ৰেছটো চেঞ্জ কৰোঁ কৈছোঁ মানে মোৰ ড্ৰেছটো চেঞ্জ কৰে এই ফ্ৰকটো ভাল লাগিছে একেবাৰে ফ্ৰকটো এই হেৰি ছাতিটো কাপোৰটো খুলি পেলাই সেই মেৰিয়াই লওঁ ছাতি কাপোৰ পিন্ধি কিনে মেৰিয়াই লওঁ নাই ভাল লাগিব ন আপোনালোকক ভাল লাগিবনে তলৰ কমেণ্টত জনাব কেনেকুৱা লাগিব কমেণ্ট বক্সত জনাব নাই ইমান ভিউজ দিয়া নাই ভিউজ দিয়া মানে শ্বেয়াৰটো নাই কৰা ক'ত ভিউজ আহিব নাই কওকচোন কমেণ্ট চমেণ্ট দিব লাগে ভাল কমেণ্ট দিব লাগে মানে বাকী ছাবস্ক্ৰাইব কৰিব লাইক বেয়া আইডিয়া দিছোঁ নি আপোনালোকে কওকচোন ছাতিটো সেইখন খুলি পেলাই মানে কাপোৰখন খুলি পেলাই মেৰিয়াই ল'লে হৈ গ'ল ন ধুনীয়াকৈ মই বেয়া আইডিয়া নাই দে ন আমাৰ ইয়াৰ মূৰ্তি এটা বনাইছে আপোনালোকক দেখাম দেই চাই থাকক এইটো নতুনকৈ বনাইছে ধৰিব নোৱাৰিছিলোঁ মোৰ বাপৰে এইফালে মই বহুত দিন অহা নাই আপোনালোকক দেখাই আছোঁ দেই ৰ'ব মই কাৰোবাক পালে কিন্তু উঠি যাম কিন্তু তহঁতি কিহত যাবি মই নিজেইতো দেখা নাছিলোঁ এইফালে চাওক এইটো চাওক কোনে বনালে এইটো বনাই দিছে ন এইটো মই আপোনালোকক ভালকৈ দেখাইছোঁ ৰ'ব Oh my god, এই মূৰ্তিটো মই দেখাই নাছিলোঁ কেতিয়া বনালে এইটো কেতিয়া বনালে নাজানো দেই কিন্তু সম্পূৰ্ণ হোৱা নাই আজি মোৰ ডাঙৰ এক্সিডেণ্ট হৈছিলে কি হ'ল তুমি ইমানেই ডাঙৰ চাইকেল এখন আহি আছে নে মানে মই মানে কি হ'ল তাই ক'লে দেই বেগ এটা ধুনীয়া লাগিছে এই দোকান এখন আছিলে মানে মানুহ এজনীয়ে লৈ গৈছিলে বেগ এটা ধুনীয়া লাগিছে বোলে এইটো বেগ চাইকেলত যায় হেৰি বেগ এটা বোলে ধুনীয়া লাগিছিলে এই তাই কৈছে তাৰপিছত হেৰি ৰচোন মোক কথাটো কৈ ল'ব দেই বেগ এটা বোলে ধুনীয়া লাগিছে তাই ক'লে দেই তই বোলে তাৰপিছত মই ধুনীয়া বেগ এনেওতো চকু যাব হয় নাই কওকচোন চাইছিলোঁ চাইকেলখন সন্মুখত আহি কিনে মাৰি দিছিলে নমৰিলোঁ আৰু মৰা হ'লে এই হ'লহেঁতেন দাইটো তো আমি এই দোকানখনত বহিছোঁ সেই খাবলৈ এতিয়া খুৱাব কি খুৱাবি কওক আমি ইয়াতে বহ না তো সেয়া কিবা কিবি খাই লওঁ এয়া আহি গ'ল আমাৰ পকৰি গৰম ফ'কাছ নাই কৰা এয়া দেখিছে আমাৰ আহি গ'ল পকৰি তো খাই লওঁ বহুত বেছি মিছা কথা আছে আপুনি ইয়াৰ কথা যে একদম বিশ্বাস নকৰিব মোৰ বয়ফ্ৰেণ্ড চবেন একোৱে নাই গাহৰি অকল মিছা কথা এজনী 3 কিলোমিটাৰ খোজকাঢ়ি লৈ আহিছে বয়ফ্ৰেণ্ড আহিব পকৰি খাবলৈ আহিছোঁ ইয়াত দেখিছে প্লেট খালি পকৰি খাবলৈ আহিছোঁ এয়া আমি বহি আছোঁ প্লেট খালী কৰি তো গাইজ এয়া গধূলি হ'ল এতিয়া আহি আছোঁ আমি পকা ৰাস্তাৰ মাজে দেখিছে টিকলু দেখিছে এইটো ভাইটি তো এয়া আমি আহি আছোঁ গলি এটা আছে সেইফালে আহি আছোঁ আমি তিনিজনী কোনে মাতিছিলে তো ৰাস্তাটো এতিয়া চিনি নাপাওঁ কথাটো হ'ল সেইটো মানে কোনফালে সোমামগৈ সেইটো কথা নাজানো তহঁতি এতিয়া সোনকালে পাবিগৈ মই আকৌ যাব লাগিব স্কুটি লৈ দেখোঁ ৰাস্তাটো আমি গৈ আছোঁ এতিয়া ক'ত যাম ঠিক নাই হ'ব দিয়া তো এতিয়া আমাৰ ডাউট ক্লিয়াৰ
কেলে কি মানে মানুহ এজনে ক'লে চিনি নাপাওঁ অচিনাকি মানুহ এজনে ক'লে কি ক'ৰ হৈছা সুধিলে তো আমি ক'লোঁ বিনেউতিয়া তো এফালে যোৱা গম পালোঁ আৰু এইফালে ৰাস্তা আমি যাব পাৰিম চ' এতিয়া আমাৰ ডাউট ক্লিয়াৰ হৈ গ'ল এফালে যে আমি ঘৰ ওলামগৈ ওলামগৈ আৰু নহয়নে আমাক দুজনে কোনেনো নিব তো এতিয়া বাৰু গৈ থাকোঁ এইফালে মানুহ দুজনী আহি আছে গৈ আছোঁ বহুত দূৰ হয় আকৌ এতিয়া তো গৈ পাই আপোনালোকক দেখাই যাম ভিডিঅ'টো গৈ পাই লওঁ তো চাই থাকক সেইফালে চাওক বা কোনফালে আহিছোঁ যে আজি তো এয়া আছিল আজি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই অল